জয় রাম বুলা জয় হরি বুলা জয় হরি বুলা জয় রাম বুলা সবার কুশলৰ থে বুলা জয় মুকং করতি বাসালং পঙ্গুং লঙ্ঘায় দিগিরি ইয়ৎ কৃপা তমহং বন্দে পরমানন্দ মাধব যিজন মাধব কৃপা পরিখনে মুখজনৰ মুখত মাদুলায় যিজন মাধৱৰ কৃপা পরিখনে খুৰায়ু পৰ্বত ৰংঘিব পাৰে জয় জয়তে সেইজন মাধৱৰ চৰণ লক্ষ্য কৰি শতকৌটি প্ৰণিপাত নিবেদন কৰিছো। ত্রিভুবন বন্দন দৈবকী নন্দন যো হরি মারল কঙ্কর জগজন তারণ দেবনারায়ণ শঙ্কর তাকেরি অঙ্ক শঙ্কর তাকেরি অঙ্ক শ্রীকৃষ্ণর অঙ্ক স্বরূপ মধ্যধামে অবতারে মহাপুরুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পদকমল ভক্তিপূৰ্ণ প্ৰণিপাত নিবেদন কৰিছো। ভাওনা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি যি ভাওনাৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই বৰলুইতৰ দুয়োপাৰে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ ঘটাই অসমীয়া সমাজখনক একতাৰ জৰিৰে বান্ধি ৰখাৰ প্ৰয়াস কৰিছিল। যিজন মহান গুৰুৱে আমাক গীত দিলে, নৃত্য দিলে, বাদ্য দিলে, ধৰ্ম দিলে, সাহিত্য দিলে, সংস্কৃতি দিলে, ভাওনাৰ দৰে এক অপূৰ্ব শৈলীৰে অসমীয়া সমাজখনক বিশ্বৰ বুকুত জাকত জিলিকা কৰি থৈ গ'ল। আহকচোন আজি ভাওনাৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত সেইজনা গুৰুৰ গুৰু পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেৰাৰেই প্ৰিয় শিষ্য বৰহাৰ পু মাধৱ পুৰুষৰ কথাৰে শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ। শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে ও পাম তু হারি শরণে
রেণুক তকুতি বারে করহু প্রণাম রেকো
কৃষ্ণ হরি হরি নিরন্তরে হরি বলল প্রথমে রাগিরঙ্গিয়াতং হরে রাম রাম প্রথম শ্লোক শ্রীকৃষ্ণায় বাসুদেবায় দৈবকী नंदनाय नंद गोप कुमारये गोविंदाय नमो नमः অফিসর নারায়ণ বসুদেব গৃহে অবতারং জেনাকারী ধর্মখিল বিপ্রয়েক দরিদ্র হুদমা ব্রাহ্মণং তস্मै শ্রী করুণাময়ে নমো নমঃ গোবিন্দে হরি রাম গীত নন্দী রাহু হয় তাল এক তাল
ও আরে বন্দন ও আরে জয় জয় তে হইব কি নন্দন ও আরে ও আরে ভারয়ারে জয় জয় তৈব কি নন্দন ওয়ারে ও আরে প্রতি আরে জয় জয় তৈব কি নন্দন ওয়ারে হরি পদে মোর গতি আরে রাম হরি দুঃখী ও সম্প্রতি নাদ্যন্তে সূত্রধার অনুমতি বিস্তারেণ প্রথমে মাধব মাধব ইত্যুক্তানত সভাসদ সম্ভূত্য ভূভূ সভাসদ জয়ং শ্রীনাথু শ্রদ্ধায়ে ধুনা অর্থ এই বিপ্র দামোদৰ আখ্যান দন্তবক্ৰ মুক্তিলাভ নাম নাটকং শ্ৰৱণে মুক্তি সাধকং অৰ্থ ভতিমা জয় 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 দৈপকী নন্দন কৰোহু নমস্কাৰ এই সত্য ধৰ্ম ৰক্ষা হেতু হোৱা অৱতাৰ ধৰ্মশীল বিপ্ৰ এক দৰিদ্ৰ সুদামা ব্ৰাহ্মণ এই ভিক্ষা কৰি কটাইলা জীৱন ভাৰ্যৰ অনুৰোধে বিপ্ৰ দায়কাত কহিলা কৃষ্ণ সমীপাৰ মিলন কহিলা এই বাল্য বন্ধু কৃষ্ণ নাম নেৰিলা মুখত এই পাছে গতি দিলা নাৰায়ণ এই হাল্প ৰাজা দন্ত বক্ৰ কৰিলা নিধন পৃথিৱীত শান্তি ৰাজ্য কৰিলা স্থাপন হেনো জানি নৰলোকে এৰি আন কাম এই সৰ্বজনে বোলা ৰাম ৰাম
সর্বজনে বোল রাম রাম সর্বজনে বোল রাম রাম ও হরি এ আরে সর্বজনে বোল রাম রাম সর্বজনে বোল রাম রাম আহে সংগী আকাশে কি বাদ্য বাজত আহে সঙ্গী আকাশে দেব দন্দুভি বাজত 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 আহা মিলল মিলল আহে সামাজিক লোক হামু জাকেৰি কথা কহৈছি উহি পৰম পুৰুষ দৈৱ কিনন্দন সভাৰ মধ্যে প্ৰৱেশ কৰি আউত তাকো সাৱধানে দেখ শুনহ নিৰন্তৰে হৰিবুল্ল শ্লোক নৃত্য ড্রিম 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 ধন ড্রিমিক ড্রিমিক কি ধন ড্রিম 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 ধন ড্রিমিক ড্রিমিক কি ধন ধন না 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 ড্রিমিক ড্রিমিক কি ধন ধন না 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 ড্রিমিক ড্রিমিক কি ধন দেখি নাও ঘেনা ঘেনা দেখি নাও ভেনি নাও দেখি নাও ঘেনা ঘেনা দেখি নাও ভেনি নাও তুম থানা কিরকিরি তানা রে কি নৃত্য নিষ্কান্ত প্ৰৱেশৰ গীত ৰাগ সিন্ধুৰা তাল এক তাল प्रवेशम् करोत् श्रीकृष्ण स्वकन्त्या कामकौतीजितं जगतं जानकूधाता साधु বান্ধব প্রবেশৰ গীত ৰাগ সিন্ধুৰা এক তাল
সুত গুরু দৈব কি নন্দন ও য়ারে জগত গুরু দৈব কি নন্দন রে পিত বস্ত্রে তুভে আতি দেখি তে খুভন রে পিত বস্ত্রে উভে আতি দেখি তেহু ভন রে এহি মতে পাইলা গোয়া সভা ভিতর রে মতে পাইলা গোয়া সভা ভিতর রে রাম হরি রাম হরি বোলা নিরন্তর রে রাম হরি রাম হরি বোলা নিরন্তর ধৰিত্ৰীৰ কাতৰ অনুৰোধত ভূভাৰ লাঘৱৰ বাবে নাৰায়ণৰ পূৰ্ণ অৱতাৰ কৃষ্ণ ৰূপে লভিলো জনম আমি বহুধা বৈক্ষণ জন্ম লৈ মানৱ ৰূপত নানান লীলা কৰি সূচনা দুষ্টক দমন সন্তাগণক পালন কৰি ধৰা ধামত থাপিছো ধৰ্ম কাৰণ আমি এই জগতৰ গৰাকী আমি এই দৈৱকীৰ নন্দন কৃষ্ণ यत्पद पंकज रज शिरसा सुरेशा सर्वदायो दिविसा द्युहति मधु दहन्ति
यत्कीर्तनात् कलीमना मनुजा त्यजन्ति कृष्णस्य तस्य शरणं शरणं व्रजेमः शरणं शरणं व्रजेमः। এইবার দেখিব জগতে বন্ধুত্বৰ এক অতুল নিদৰ্শন। আমাৰে পৰম ভক্ত বিপ্ৰ দামোদৰ নামেৰে খ্যাত খুদামাই আমাৰে নাম জপে নিৰন্তৰ। অচিৰতে তে সমীপে আমাৰ ঘটিব সাক্ষাৎ। আনহাতে আমাৰে পৰম ভক্ত জয় আৰু বিজয় অন্তিম জন্ম লাভ কৰিছে এইবাৰ। তেওঁলোকৰ মুক্তি ক্ষণ অতি ওচৰ। তাৰ লগে লগে আমাৰে পৰম ভক্ত তেওঁই হয়। তাৰ লগে লগে আন দুষ্টক দমন কৰি এই ধৰাত পুনৰ বৈকুণ্ঠ কৰিম স্থাপন। যাওঁ বে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বৎসল হৰি ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে জন্ম লাভ কৰি তব নাম গুণানুকীৰ্তন কৰি ফুৰিছো এই সংসাৰৰ মাজে। অদ্ভুত লাগে ভাবি, বিমোহিত হওঁ কল্পনা কৰি তব মানৱীজনক। জন্ম লৈ অন্ধকাৰ কাৰাগাৰত শূন্য কৰিছিলা তুমি মাতৃৰ হৃদয়। শৈশৱৰে পৰা নানান লীলা কৰি আজি তুমি জগত স্ৰষ্টা ৰূপে হলা পৰিচিত। প্ৰভু, এই নিকিন নাৰদক তোমাৰ কৰুণাৰ পৰা বঞ্চিত নকৰিবা প্ৰভু, এয়ে মোৰ কামনা।
তোমাৰ চৰণত মই জনাইছো প্ৰণিপাত। যাওঁ যাওঁ মই প্ৰভুক দৰ্শনৰ হেতু দ্বাৰকা নগৰে। খাটিছো মাধৱ প্ৰাণৰ বান্ধৱ, ভকতি অমিয়াৰিয়া বিপদে সম্পদে লওঁ তোমাৰ নাম। নেৰিবা দয়ালু দয়া, নেৰিবা দয়ালু দয়া। খাটিছো মাধৱ প্ৰাণৰ বান্ধৱ, ভকতি অমিয়া দিয়া বিপদে সম্পদে লওঁ তোমাৰ নাম। নেৰিবা দয়ালু দয়া। হরি রাম 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 কৃষ্ণ রাম রাম রাম, হরি রাম 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 কৃষ্ণ রাম রাম রাম। রাম 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 রাম, নারায়ণ নারায়ণ নারায়ণ। ও হরি আরে প্রভে হয় সভা মাঝে দেবী আরে ধীরে ধীরে চলিয়া নানা চিন্তা করি আরে প্রভে হয় সভা মাঝে দেবী কমিলি আরে ধীরে ধীরে চলিয়া হে নানা চিন্তা করি আরে মতে পাইনা গোয়া সভার ভিতর হরি রাম হরি রাম হরি বোলানি তারে এই মতে পাইলা গোয়া সভার ভিতর হরি রাম হরি রাম হরি বোলা নিরন্তর
বিদৰ্ভৰ ৰাজকুমাৰী কুণ্ডিল কুঁৱৰী মই আছিলোঁ এদিন জগতৰ গুৰু বিশ্বৰ বন্দী মোৰ প্ৰাণৰ দেৱতা কৃষ্ণৰ চৰণ চিন্তি মই আছিলোঁ সৰ্বদা সেইবাবেই শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহৰি ভাতৃ মোৰ ৰুক্মবীৰৰ বিৰুদ্ধে আচৰণ কৰি মোৰ প্ৰাণৰ দেৱতা যদুনাথক স্বামীৰূপে কৰিলোঁ বৰণ স্বয়ম্বৰ মাজে আজি মই মহা সুখে মহা আনন্দৰে কটাইছোঁ জীৱন এই দ্বাৰকা নগৰে সঁচাকৈ ধন্য মই মোৰ এই সাৰ্থক জীৱনৰ প্ৰভু অভাগীৰ সেৱা গ্ৰহণ কৰক উঠা প্ৰিয়ে ই কি নাথ কিয় দেখো তব বিঘন্ন বদন কওক স্বামী কি চিন্তাই বিহল কৰি তুলিছে আপোনাক প্ৰিয়ে নাথ ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছোঁ নাথ খুলি দিয়ক ৰহস্যৰ দুৱাৰ ভাঙি পাতি কওক সবিশেষ কোন সেই মহাভক্ত যাৰ বাবে হাহাকাৰ কৰি ফুৰিছে অন্তৰ্প্ৰভু জনাৰ্দন প্ৰিয়ে নাথ সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ পৰম ভক্ত বাল্য বন্ধু মোৰ বাল্য বন্ধু প্ৰিয়ে সান্ধিবনীৰ গুৰুৰ গৃহত একেলগে লভিছিলোঁ দুয়ে বিদ্যা শিক্ষা জ্ঞান সান্ধিবনী গুৰু গৃহত কিন্তু মায়াময় সংসাৰৰ দুখত শৃংখলিত আজি তেওঁ বাস কৰে ভগা পজাত খুজি মাগি যিহকে পায় তাৰে সোধা কৰে নিবাৰণ মাথো একান্ত মনে জপে মোৰ নাম মই এটা কথা বুজা নাই স্বামী প্ৰিয়ে নাথ মই ধৰ্মপৰায়ণ সুদামাই বৰ ভাল মোক সাক্ষাৎ কৰিবলৈ তেওঁ আহিব এবাৰ তেওঁৰে কৰ্মৰ ফল সেয়েহে অহৰ্নিশে মোৰ নাম জপে যদিও কোনোদিনে কৰা নাই কোনো দানৰ অনুৰোধ যিদিনাই সুদামাই মোক তেওঁ দুখ দূৰ কৰিবলৈ কৰে আহ্বান তুৰন্তে কৰিম তেওঁ দুখৰ নিবাৰণ এটা কথা কিন্তু মই এতিয়াও বুজা নাই স্বামী প্ৰিয়ে নাথ আপোনাৰ পৰম মিত্ৰ হৈও আপোনাৰ সাক্ষাতৰ কাৰণে অতদিনে অহা নাই কিয় মহাধৰ্মপৰায়ণ সুদামাই মোক সাক্ষাৎ কৰিবলৈ সংকোচ কৰে জানোচা লজ্জিত হওঁ মই জানোচা ম্লান হয় বন্ধুত্বৰ গৌৰৱ ধন্য ধন্য সুদামা ভক্তিৰ দোলেৰে বান্ধিলা তুমি জগতৰ প্ৰতীক প্ৰভু প্ৰিয়ে আপোনাৰ সেই পৰম মিত্ৰ ভক্তৰ সুদামাৰ সাক্ষাৎ পাবলৈ মোৰ ক্ষণে ক্ষণে ইচ্ছা হৈছে জাগত প্ৰিয়ে নাথ তোমাৰ ইচ্ছা অতি শীঘ্ৰেই পূৰণ হ'ব বুজিলো স্বামী লীলাময়ৰ নতুন লীলা পাতনি মেলিছে যেতিয়া আমাৰ ইচ্ছা পূৰণ হ'বলৈ বেছি ক্ষণ নাই বাৰু বলক স্বামী সন্তেক কৰিব বিশ্বাস ব'লা প্ৰিয়ে